চামগুৰি সত্ৰ পাই গ'লোহি। চ' আমি সত্ৰৰ ভিতৰলৈ যাম। এয়া আমি চামগুৰি সত্ৰ। চ' আমি এতিয়া চামগুৰি সত্ৰৰ ভিতৰলৈ যাম। আমি চামগুৰি সত্ৰ পাই গ'লোহি। এতিয়া আমি চামগুৰি সত্ৰৰ ভিতৰলৈ যাম। সেয়া মোৰ দাদাই বহুত ভালকৈ দেখুৱাই আছে চামগুৰি সত্ৰখন। চ' আমি এতিয়া চামগুৰি সত্ৰৰ ভিতৰলৈ গৈ আছোঁ। খুব ধুনীয়াকৈ বনাই থৈছে। সেয়া ৱালখনতো ধুনীয়াকৈ খুব আঁকি থৈছে, ধুনীয়াকৈ আঁকি বনাই থৈছে। আমি চামগুৰি সত্ৰলৈ মুখা প্ৰশিক্ষণ ল'ব আহিব পাৰে। আমি এতিয়া ইয়াৰ ভিতৰলৈ আহি পাই গ'লোহি। দেখিবলৈ মানুহখিনি বনাই গৈছে ধুনীয়াকৈ, আৰু খুব বেলেগ বেলেগ ধৰণৰ মুখাও ইয়াত বনোৱা হৈছে। আমি সকলোৱে জানো চামগুৰি সত্ৰ মুখাশিল্পৰ বাবে বিখ্যাত। অকণমান দেখুৱাওঁ বুলি ভাবিলোঁ। এয়া দেখিছে সৰু সৰুকৈ খুব ধুনীয়াকৈ মুখা বনাই থৈছে, আৰু লেতেৰা নহ'বৰ বাবে মুখাবোৰ গ্লাছৰ ভিতৰত ভৰাই থৈছে। ধুনীয়াকৈ বনাই ভাল লাগিছে। এতিয়া ওলাই গৈ বেলেগ আমি গৈ আছোঁ। ভিতৰত অকণ যাম। মোৰ লগত ঢেৰ দাদা আহিছে দেই, দাদা বা আৰু খাই বাবু দা হাই এটা দি দিয়া। আমি সত্ৰ পাই গ'লোহি। এতিয়া আমি সত্ৰৰ ভিতৰলৈ যাম। অলপ আমি সত্ৰৰ ভিতৰত সত্ৰখন সত্ৰৰ ভিতৰখন দেখুৱাম এতিয়া মই। ব'লক দেখিছে খুব ধুনীয়াকৈ বনাই দিছে। ধুনীয়া লাগিছে।
সত্ৰখনৰ ভিতৰতে এডাল ডাঙৰ গছ সংৰক্ষণ কৰি ৰখা হৈছে আৰু সেই গছডাল হৈছে তুলসী গছ। খুব ধুনীয়াকৈ ৰাখি থৈছে। আপোনালোকে যদি আলহী আহে তেতিয়া দেখিবলৈ পাব এই গছডাল। আৰু গৈ আছোঁ অলপ বেলেগ ঠাইলৈ চাবলৈ গৈ আছোঁ। আমাৰ এইটো কেমেৰামেন, এয়া আমাৰ কেমেৰামেন ভিডিঅ' কৰি আছে আৰু খাই আছে কাঁহৰ থালত দিছে পৰঠা, খুব ধুনীয়া লাগিছে। মই এখন হোটেল পাইছোঁ যে যোনখনত কাঁহৰ থালত দিছে। যিখন প্ৰথমতে মই দেখিছোঁ যে কাঁহৰ থালত দিছে পৰঠা আৰু লগতে বহুত বেলেগ বেলেগ ধৰণৰ চব্জিও দিছে। আপোনালোকেও আহিবচোন, খাই যাবহি। তাত আমি কেইখনমান ফটো দেখুৱাই দিছোঁ। লগতে জামুগুৰি সত্ৰৰ ভিতৰত আউনীআটী সত্ৰৰ ভিতৰত আউনীআটী সত্ৰৰ মেইন থান সত্ৰাধিকাৰ ধুনীয়াকৈ বনাই দিছে। আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক এটা কৰিব আৰু কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনে পালে। আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। ত' বাই বাই।